দেখোই থাক তই কি ছিঙি আছে ইয়াত তুলসী কলা তুলসী এই কলা তুলসী ৰাতিপুৱা শুই উঠি মুখ ধুয়ে ইয়াত 20টা কলা তুলসী খাব লাগে এই ধুই কিনে আৰু ঘৰত তুলসী থকাটো অত্যন্তই ভাল আৰু এইবিলাক নিজে যেতিয়া কৰা যায় এটা ব্যায়ামো হয় আৰু বস্তুবিলাক চোৱা চিতাত যথেষ্ট ভাল হয় আৰু সময়মতে গোটেইখিনি বস্তু পোৱা যায় যিটো লাগে সেইকাৰণে এনেকৈ এইবিলাক ফুল এই ফুলৰ ওপৰতে আমি দিছোঁ এইটো তিতা কেৰেলা মই ডেইলি নিয়ে আছোঁ তথাপি এতিয়া আকৌ এইবিলাক বহুতখিনি তিতা কেৰেলা আছে আৰু এই ভাজি হৈয়ে যায় আৰু ইয়াত পানী দিওঁতে এনেকৈ পানী দিয়া যায় আৰু ইয়াত ছিষ্টেমটো কৰি লোৱা গৈছে ধুনীয়া কৰি দুভাগে ঢালাই দি মাজত মাটিখিনি দিব পৰাকৈ চাটখনৰ এনেকুৱা আৰু এয়া মই তুলসী পাত ধুলোঁ এই তুলসী পাত ধুই মই সোমালোঁ আৰু চবাই মই খাই দিলোঁ আৰু এই মই লৈছোঁ পদিনা এই পদিনাটো মই ডেইলি এই বটু আৰু বাকী মই 2 চামুচমানকৈ মই ভাতৰ লগত মই খাওঁ খাই মই খুব আৰাম পাওঁ মোৰ প্ৰেছাৰটো খুব কমেই থাকে সেইকাৰণে আপোনালোকৰ লগত মই ফেচবুকত জড়িত হৈ থাকোঁ আৰু আপোনালোকে চাওক সুন্দৰ বিলাহী সুন্দৰ কলা তুলসী বিলাহী আৰু সেইটো চাইডে আছে মই আপোনালোকক দেখাম গোটেইখিনি এইবিলাক কলা তুলসী আকৌ নতুনকৈ আৰম্ভ হৈছে এইডাল আপোনালোকে দেখা পাইছে এইটো হ'ল ভোট জলকীয়া একবাৰ লাগি শেষ হ'ল আৰু এতিয়া আৰু ফুল ধৰিছে আৰু লাগিব ইয়াতো এনেকৈ গুড়িত পানী দিয়া যায় এনেকৈ পানী দি ৰাতিপুৱাৰ সময়খিনি একেলগে ইউজো হ'ল আৰু এটা ব্যায়ামো হ'ল নিজৰ লগা বস্তুখিনিও পালোঁ এয়া পদিনা পাত এনেকৈ ধুই তুলসী খোৱা হোৱাৰ পিছতে এই পদিনা পাত এই 3টা আগ এনেকৈ খাই দিলোঁ এইটো চাওক আমাৰ অসমীয়াবিলাকৰ মানুহৰ ঘৰত এই ফুলটো থকাটো দৰকাৰ এইটো অপৰাজিতা ফুল বুলি কয় আৰু এই বগা ফুলটো আপোনালোকে জানেই এই তগৰ ফুল আদি কৰি এইবিলাক ৰঙালাও আগ আমি খাই থাকোঁ ইয়াত এইবিলাক ৰঙালাও আগ আমি খাওঁ এইটো কোমোৰা খাইছোঁ কোমোৰা আগবাঢ়ি আছে এয়া ভেদাইলতা এইবিলাক চব ভেদাইলতা এইটো কাজিটেঙা তলত এইবিলাক শাক এইটা ভেন্দি হৈছে মোৰ পানীখিনি ভৰ্তি হ'ল আকৌ মই পানীখিনি মই দিওঁ মই দিব আহিছোঁ এই পানীখিনি দিলোঁ এইটো চাওক এই কি সুন্দৰ বিলাহী ঠন্দৰি উঠছে লাগিছে এইবিলাক দেখিয়ে ভাল লাগে খোৱাটোতো বেলেগে কথা আজিকালিতো বাহিৰৰ বস্তু খাবই নোৱাৰে গোটেই ভেজাল এইটো হ'ল আপোনাৰ ভোট জলকীয়া আৰু যিমানবিলাক এতিয়া আমাৰ এই শাক পাচলি মাছ মাংস কণী এইবিলাক চব গেদাইবিলাকৰ হাতত আছে আৰু সেইকাৰণে তেওঁলোকে ডেইলি দামবিলাক বঢ়াই আছে তেওঁলোকে লেবাৰ কাম কৰে লেবাৰটো তেওঁলোকে বঢ়ায় মিস্ত্ৰী কাম কৰে মিস্ত্ৰীটো বঢ়ায় মাছ চেল কৰে মাছৰ দাম বঢ়ায় মাংস চেল কৰে মাংসৰ দাম বঢ়ায় গতিকে তেওঁলোকৰ হাতত যিবিলাক থাকে তেওঁলোকে বঢ়াই আছে তেওঁলোকৰ মানে অস্তিত্বত মানে নাইকিয়া কৰিব আমাৰ অসমখন গতিকে আমি গোটেইবিলাকে সাৱধান হোৱা আৰু তেওঁলোকৰ গোটেইখিনি ব্যৱসায় আমাৰ হাতত লোৱাৰ কাৰণে আমাৰ যোৱা চামে উঠি কৰি লাগিব লাগে আৰু এনেই কাম নাই বুলি বা চাকৰি বুলি চিঞৰি থাকিলে লাভ নাই এইবিলাক কাম দেখাতে বহুত যথেষ্ট আছে চৰকাৰক দোষ দি কোনো কাম নাই আমি নিজে উঠি পৰি লাগিব এইবিলাকত
সেইকাৰণে আমি 6জন ভাই, এটাও আমাৰ চাকৰি নাই। তো এইবিলাকতে ব্যৱসায়ত জড়িত। এইবিলাক ভেদাইলতা, এইবিলাক ফুল, এইবিলাক এইটো হ'ল পাতে গাজা। তোমালোকে দেখাই পাইছে এইবিলাক পাতে গাজা। এই পাতে গাজাটো মই এটা এটা চবাই কিনে পিঠাখন পেলাই দিওঁ, ৰসটো খাওঁ। আৰু এইটোতো আপোনালোকে জানেই কি, এইটো হ'ল আলবাৰা। আৰু এইবিলাক শাকখিনি শেষে হ'ল। এইটো হ'ল আপোনালোকে জানে কচুটো, নীল কচু। আৰু এইটো চব এইবিলাক কোমোৰা লাগি আছে, আপোনালোকে চাওক। এইটো বেদনা, এইটো ফুল, এনেকৈ কোমোৰাডাল উঠি গৈছে। আৰু ইয়াত হালধি, এই হালধি, কেঁচা হালধিটো মই ৰাতিপুৱা ৰাতিপুৱা খাওঁ এক টুকুৰ। গতিকে ইয়াতো এইখিনি থৈছোঁ। আৰু আপোনাৰ এই বস্তুটোতো জানেই কি, সেইটো হ'ল আপোনাৰ কি এইটো হা নাই এইটো কিবা নামটো পাহৰি গ'লোঁ, এটা আছিলে। আৰু এইবিলাক হ'ল আপোনাৰ হেৰি, এইটো কি টেঙা বুলি কয় এইটো। গতিকে মানে এনেকুৱা ধৰণৰ বহুত। আৰু এইবিলাক পাৰ চৰাই পূৰা থাকে, পাৰ চৰাই আছে তাতে। এইবিলাক পানী টেংকি। আৰু ইয়াৰ পিছতে মই আপোনালোকৰ মন্দিৰটো দেখাই দিওঁ। এইটো গান্ধী মণ্ডপ মোৰ ঘৰৰ ওপৰৰ পৰা দেখা পায়। আৰু সেইটো হ'ল চানমাৰি। এইটো প্ৰাচীন কালৰ গণেশ মন্দিৰটো, সেইটো এই ৰঙাটো প্ৰাচীন কালৰ গণেশ মন্দিৰ। আৰু আপোনালোকে দেখা পাব নৱগ্ৰহ মন্দিৰটো, এইটো নৱগ্ৰহ মন্দিৰ। ওপৰতে নৱগ্ৰহ মন্দিৰ। তাৰপিছত এটা মন্দিৰ এটা আছে এই ওপৰত টাৱাৰত চানমাৰি, এইটো ওপৰত। আৰু এইটো হ'ল আমাৰ মন্দিৰ। আমাৰ মন্দিৰ এই চাহাবে মোৰ ল'ৰাই ভিতৰত দৰ্জাখন খুলি কিনে আপোনালোকক দেখাই আনিব। মই এতিয়া খালে মন্দিৰটো খালে এই খালে। আৰু এইটো মই তুলসী খোৱাৰ পিছতে পদিনা খালোঁ। পদিনা খোৱাৰ পিছতে মই এই পাতে গাজাটো মই কমলা খাই ইয়াতে যিটো ৰসটো খাই সিটাটো পেলাই দিওঁ। এনেকৈ মই দৈনন্দিন মোৰ ৰাতিপুৱাৰ সময়খিনি ইউজ কৰোঁ। আৰু মোতকৈ নিশ্চয় বহুতো অভিজ্ঞতা মানুহে আজি হয়তো এইটো চোৱাত অসুবিধা নহয়। আৰু মোৰ যদি এইখিনিত কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, যাতে মোক ফেচবুকত থৈ দি লুকাই দিয়ে আপোনালোকে। আৰু যদি ভাল হৈছে, মোৰ ভালখিনি আপোনালোকে লওক, সকলোৱে লওক। সময়বিলাক এনেই নষ্ট কৰিব নালাগে। সময় বহু মূল্যৱান বস্তু, বহুত কাম হয় আমাৰ সময়ত। কৰ্ম সময়খিনি খাটাব পাৰিলে। জয় হিন্দ, জয় আসাম, জয় বিজেপি।